প্ৰথম শ্বহীদ কোন খৰ্গেশ্বৰ তালুকদাৰ নে আন কোনোবা অসম আন্দোলনৰ 4 দশক পাছত উত্থাপিত হৈছে এই প্ৰশ্ন কিন্তু কিয় জানিবলৈ আপোনালোকে চাওক আমাৰ এক্সক্লুসিভ প্ৰতিবেদন 6 বছৰীয়া আন্দোলন ৰক্তাক্ত ইতিহাস বুকুৰ তেজেৰে ৰাঙলী ৰাজপথ 855 জন শ্বহীদ হৈছিল এই অসম আন্দোলনত প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ কিন্তু এক তথ্যই সলনি কৰিব ইতিহাসৰ কিছু পৃষ্ঠা প্ৰথমে চাওক আৰটিআইৰ এটা তথ্য ইয়াত স্পষ্টভাৱে উল্লেখ আছে এই আন্দোলনত জপিয়াই পৰা নাহৰকটীয়াৰ পূৰ্ণকান্ত নিৰ্মলীয়াৰ মৃত্যু হৈছিল 1979 9 নৱেম্বৰত এইবাৰ চাওক এই শ্বহীদ বেদীটো ইয়াতো নিৰ্মলীয়াৰ মৃত্যুৰ চন আৰু তাৰিখ উল্লেখ আছে 1979 চনৰ 9 নৱেম্বৰত মৃত্যু হোৱাৰ পিছতো কিয় একেটা চনৰে 10 ডিচেম্বৰত মৃত্যু হোৱা খৰ্গেশ্বৰ তালুকদাৰক প্ৰথম শ্বহীদ হিচাপে ঘোষণা কৰা হ'ল এই প্ৰশ্ন পূৰ্ণকান্ত নিৰ্মলীয়াৰ পৰিয়ালৰ আপোনালোকৰ খুব মানে এইটো কথা সত্যতা প্ৰতিষ্ঠা হোৱা নাই সত্যতা প্ৰতিষ্ঠা হ'বলৈ হ'লে মতন 9 নৱেম্বৰ তাৰিখে যেতিয়া নেকি 8 নৱেম্বৰত ঢুকাইছিল 9 নৱেম্বৰ সৎকাৰ কৰিছিল তেতিয়াহ'লে সেই তেখেতে প্ৰথম নে 10 ডিচেম্বৰত হোৱাজন প্ৰথম এইটো আপোনালোকে নিজে আপোনালোকে সিদ্ধান্ত এটা লওক কোন কেতিয়া প্ৰথম হৈছিল কেতিয়া কোন প্ৰথম ডিব্ৰুগড় জিলা ছাত্ৰ সন্থায়ো এই বিষয়টো উত্থাপন কৰিব কেন্দ্ৰীয় সমিতিক আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যু দিৱসটি আমি শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছোঁ কিন্তু বৰ্তমান সময়ত এটা বিষয় আচলতে উত্থাপন হৈছে বিভিন্ন প্ৰান্তৰ পৰা এই বিষয়টো উত্থাপন হৈছে যে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ এগৰাকী শ্বহীদ পূৰ্ণকান্ত নিৰ্মলীয়া তেখেতে আচলতে খৰ্গেশ্বৰ তালুকদাৰতকৈ আগতেই শ্বহীদ বৰণ কৰিছিল অৰ্থাৎ 9 নৱেম্বৰ তাৰিখে বুলি এটা বিষয় উত্থাপন হৈছে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধি হিচাপে আমি এটা কথা ক'ব বিচাৰিছোঁ যে আমি কেন্দ্ৰীয় সমিতিত আমি বিষয়টো পুনৰ উত্থাপন কৰিম ইপিনে মানস কুমাৰ মহন্তৰ গ্ৰন্থ জুয়ে পুৰা 7টা বছৰত সন্নিৱিষ্ট কৰা হৈছে বিষয়টো গ্ৰন্থখনত উল্লেখ কৰা মতে দ্বিতীয় আৰু তৃতীয় স্থানতো নাই খৰ্গেশ্বৰ তালুকদাৰৰ নাম তেনেহ'লে খৰ্গেশ্বৰ তালুকদাৰ কেনেকৈ হ'ল প্ৰথম শ্বহীদ কিয় উপেক্ষিত হৈ ৰৈছিল প্ৰথম 3গৰাকী শ্বহীদৰ ত্যাগ নাহৰকটীয়াৰ পৰা নৱদ্বীপ দেৱৰ সহযোগত ভাস্কৰ জ্যোতি ৰিপৰ্ট প্ৰাগ নিউজ